কি মিলাই আছা চাও কি মিলাই আছিলে হে তুমি কিবা এটা মিলাই থকা দেখিছিলো মই হাতখন এনে অকমান খজুৱাই আছিলে তাকে হাত খজাই থাকিলে কি শব্দ হৈ থাকে নি হ'ব শব্দ তুমি কিবা মিলাই আছিলা হাতত কি আছিলে চাও বাবু চাও একো নহয় আছে তোমাৰ হাতত কিবা এটা চাও একো নাই অ কিবা এটা মিলাই আছা মই নিজে খু 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 শব্দ এটা শুনি আছো একো নাই হাতখন এনে খজুৱাই আছিলে সঁচা কথা কোৱা কি মিলাইছা সঁচাকে কৈছো চাও হাতখন চাও আচ্ছা এইটো কি হয়নো এইটো কি তহঁতি বুজি নাপাৱ এইটো কি হয় কোৱাচোন এইটো তহঁতি বুজি নাপাবি তুমি এইটো কিহৰ কাৰণে খাইছানো বাৰু তহঁতি ঘৰত থকা মানুহে ঘৰত সোমাই থকা মানুহে কি বুজাবি তহঁতি একো বুজি নাপাৱ এইটো তুমি কিহৰ কাৰণে খাবলগীয়া হৈছে এইবোৰ বস্তু এইটো বেয়া বস্তু নহয় নহয় কি বস্তু এইটো এইটো লিখাই আছে তই নাজানো নি এইটো কি লিখা আছে এইটো কি শিখৰ বুলি লিখা আছে আকৌ শিখৰ এইটো খালে যে কিমান বেয়া তুমি জানা নে নাজানা বেয়া নহয় ভালে আকৌ এইটো খালে কি হয়নো মানে খালে মানুহৰ টেনচন গুচি যায় টেনচন আচ্ছা তোমাৰ কি টেনচন হৈছে এনে কথা এটা টেনচন হৈ আছে কি টেনচন হৈছে কোৱাচোন বাৰু তোমাৰ তহঁতি জানিব নালাগে চব কথা তহঁতি জানিব লাগিব নেকি জানিব লাগে নি হয় নি এইটো খালে যে কিমান বেয়া তুমি জানা নে নাজানা এইটো বেয়া নহয় ভাল তহঁতি সুধি চাবি আকৌ দোকানত গৈ সুধি চাবি দোকানীয়ে কি বুলি ক'ব ভাল বুলি ক'ব নেকি দোকানত গৈ সুধি চাবি যদি সুধি আমাৰ মায়ে এইটো খোৱা দেখিলে কাণতলীয়াহে বজাব দুটামান গম পাইছা নাই বেয়া নহয় এইটো ভাল বস্তু হয় নে এইটো ভাল বস্তু পেলাই দিয়া বুলি কৈছো নাই কেলে পেলাম আকৌ এইটো তহঁতি কি বুজি পাৱ তহঁতি একো বুজি নাপাৱ এইবোৰ খালে মানুহে পাথৰ হয় বুলি কৈছে কিডনী বেয়া হয় বুলি কৈছে আকৌ কোনে কৈছে পাথৰ হয় বুলি হয় বহুত মানুহে এইটো কৈছে খালে পাথৰ হয় নহ'লে বনাই কি হয় কাৰণে পেলাই দিয়া দেই দোকানত কেলে পায় নহ'লে এইটো বস্তু যদি পাথৰে হয় সেইটো দোকানত ভালৰ কাৰণে নাপায় আকৌ বেয়া কাৰণে খাবৰ কাৰণেহে বনায় খাবৰ কাৰণেহে দোকানত বনায় বাদ দিয়াচোন তোমাৰ টেনচনটো কিহৰ কাৰণে হৈছে টেনচন মামাই দুজনী আনিব নিদিয়াৰ কাৰণে টেনচনটো বেছিকে হৈছে যেনহে পাইছো আৰু দেই এজনীয়ে আনি মাথা খজুৱাই থাকে সদায় তই আৰু এজনী কথা কৈ আছ মামাই আইনখন বনাই দিয়াৰ কাৰণে ভাত পানী বনাই এইটো নাখাবা দেই নাখাবা একদম বেয়া বস্তু তই কেনেকে জানো বেয়া বস্তু জানো মানুহে কৈ থকা শুনো নহয় চাবাচোন তুমি ডাক্তৰক সুধিবাচোন ডাক্তৰো নাজানে এইটো কি বস্তু তুমিহে জানা মানে আমি আমাৰ ল'ৰাবিলাকে গম পাই এইটো মোকো দিয়া আকৌ ইমান যদি ভাল বস্তু অকমান কেলে দিম আকৌ তই মই খাম আকৌ ভাল বস্তু মানুহে খোৱা বস্তু নহয় মানে ভাল বস্তু চবে লগে লগে খাব লাগে ল'ৰা মানুহে খাব ল'ৰা মানুহৰ ক'ত কাৰণে ল'ৰা মানুহ বুলি লিখা আছে ফটো দিয়া আছে নেকি ছোৱালী মানুহে নাখায় এইটো বাপৰে মই ভিডিঅ' বনাই আছো কিন্তু ভিডিঅ' কেলে বনাইছ তই গাইজ দেখিছেনে এইটো বোলে বহুত ভাল বস্তু কিন্তু আপোনালোকে কমেণ্ট কৰিবচোন এইটো বহুত ভাল বস্তু নেকি মোক খাবলৈ নিদিয়ে এইটো বেয়া বস্তু নহয় নহয় হেল্ল' গাইজ এই শিখৰটো মানে খালে ভাল নে বেয়া ক'বচোন কাৰ কাৰ হাজবেণ্ডে এইটো খায় এইটো মোৰ জনাততো এইটো ইমান ভাল নহয় আমাৰ এখেতে কৈছে আকৌ বোলে এইটো খালে বোলে ভাল বোলে গতিকে আপোনালোকৰ কাৰ কাৰ হাজবেণ্ডে এইটো খায় আৰু কাৰ কাৰ ল'ৰাই এইটো খায় জনাবচোন জনাবলৈ নাপাহৰিব গাইজ কমেণ্টত নিশ্চয় জনাব মোৰ মতে এইটো ভাল নহয় এইটো খালে বেমাৰ হয় বুলি শুনিছোঁ কিন্তু আমাৰ এখেতে পুৰা ভাল বুলি কৈছে গাইজ মনে মনে খাই দেই মোক দেখাই নাখায় আজি মানে ধৰা পৰি গ'ল যে সেইকাৰণে ঠিকছো দিছোঁ গালি সেয়া একদম এতিয়া চুপ